নমস্কাৰ বন্ধুসকল। তো বন্ধুসকল, জল বিভাগত নতুনকৈ ভেকেঞ্চি ওলাইছে। এই বিভাগত যোনখিনি চাকৰি ওলাইছে তাতে কোনো ধৰণৰ পৰীক্ষা লোৱা নহ'ব, ডাইৰেক্ট চিলেকশ্যন হ'ব। ভিডিঅ'টো শেষলৈকে চাই থাকিব, আপোনালোকে দেখিব পাৰিব কেনেকৈ চিলেকশ্যন হ'ব। তো বন্ধুসকল, আপোনালোকক মই দেখাব বিচাৰিছোঁ, আপোনালোকে দেখিব পাৰিব নেম অফ পোষ্ট যোনখিনি আছে। তো কি টোটেল পোষ্ট আছে 63টা, 63টা পোষ্ট আছে। পোষ্টটোৰ নাম হৈছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ। তাতে যোনখিনি ভেকেঞ্চি আছে তাতে টোটেল আপোনালোকে চেলাৰী যোনটো আছে, চেলাৰী আছে 30,000-ৰ পৰা 1,10,000 টকালৈকে চেলাৰী আছে। আৰু যোনটো আপোনালোকে এজ লিমিট আছে, এজ লিমিটটো আপোনালোকে 21-ৰ পৰা 38-ৰ ভিতৰত হ'ব লাগিব। কোনদিনা হ'ব লাগিব? 1 জানুৱাৰী 2021 চনত। আৰু আপোনালোকৰ ৰিলেক্সেশ্যনটো গভৰ্ণমেণ্ট ৰুলছ ৱাইজ পাই যাব। এতিয়া কোৱালিফিকেশ্যন কিমান লাগিব? কোৱালিফিকেশ্যন আপোনালোকৰ চিভিল ইঞ্জিনিয়াৰিঙত আপোনালোকৰ ডিগ্ৰী থাকিব লাগিব, তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। তো আপোনালোকে চিলেকশ্যন যোনটো এইটো মই দেখাই দিছোঁ। আৰু নেক্সট যোনটো পোষ্ট আছে, এই পোষ্টটোৰ নাম হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ। জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণেও ভেকেঞ্চি ওলাইছে। টোটেল 37টা পোষ্ট ওলাইছে, চব দুটা মিলাই 100টা পোষ্ট ওলাইছে। তো এতিয়া ইয়াত জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে 14,000-ৰ পৰা 60,500 টকালৈকে চেলাৰী আছে, 8,700 টকাৰ গ্ৰেড পে আছে। তাতে আপোনালোকৰ যোনটো এজ লিমিট এইটো ছেইম আছে, 18-ৰ পৰা 38লৈকে আছে। তো এতিয়া কথাটো হ'ল যে আপোনালোকৰ যে চিলেকশ্যন কেনেকৈ হ'ব। আৰু জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে আপোনালোকৰ চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা থাকিব লাগিব। ডিপ্ল'মা থাকিলে এপ্লাই কৰিব পাৰিব। তো ইয়াৰ কাৰণে যোনটো কোৱালিফিকেশ্যন আছে এইটো আপোনালোকক মই কৈ দিছোঁ অলৰেডি। এতিয়া হ'ল আপোনালোকক কেনেকৈ চিলেকশ্যন কৰিব আৰু এপ্লাইটো কেনেকৈ কৰিব। তো এপ্লাই কৰিবৰ কাৰণে আপোনালোকে দেখিব পাৰিব হাউ টু এপ্লাই। এপ্লিকেণ্টছ আৰ ৰিকুৱাৰ্ড টু এপ্লাই অনলাইন। তো আপোনালোকে অনলাইন কৰিব লাগিব। water.resource.assam.gov.in ৱেবছাইটত গৈ এপ্লাই লিংকটো পাব, তাতে এপ্লাই কৰিব পাৰিব। তো চিলেকশ্যনটো হ'ব আপোনালোকৰ পিয়'ৰলি ডাইৰেক্ট আপোনালোকৰ যোনটো মাৰ্কছ আছে, মাৰ্কছৰ ওপৰত চাই। তো কেনেকৈ হ'ব চাই লওক। মেথডলজি অফ ৰিক্ৰুইটমেণ্ট ডিউ টু দ্য কাৰেণ্ট পেণ্ডেমিক চিটুৱেশ্যন এ contactless process at selection purely based on academic performance for HSLC to degree for the post of assistant engineer and HSLC to diploma for the post of junior engineer. তো কেনেকৈ চিলেকশ্যন হ'ব? এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ কাৰণে আপোনালোকৰ মেট্ৰিকৰ পাৰ্চেণ্টেজ যিমান আছে তাৰ ওপৰত আপোনালোকৰ 10% ৱেইটেজ লোৱা হ'ব। হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে পৰা 20% লোৱা হ'ব। আৰু আপোনালোকৰ ডিগ্ৰীৰ পৰা 70% ৱেইটেজ লোৱা হ'ব। তো এতিয়া কথাটো হ'ল যে আপোনালোকৰ জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে কেনেকৈ হ'ব? জুনিয়ৰ ইঞ্জিনিয়াৰৰ বাবে মেট্ৰিকৰ পৰা 20% আৰু ডিপ্ল'মাৰ পৰা 80% লোৱা হ'ব। তো বন্ধুসকল, আপোনালোকে যদি এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে এপ্লাইটো কৰি ল'ব পাৰিব। তো যদি এনেকুৱা ৰেগুলাৰ আপডেট লাগে আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব পাৰিব। নেক্সট ভিডিঅ'ত আমি আকৌ নতুন এনেকৈ আপডেট লৈ আহিম আপোনালোকৰ কাৰণে। তেতিয়ালৈকে ধন্যবাদ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যদি আপোনালোকৰ নিজৰ চিনাকি কোনোবা আছে এইখিনি ডিগ্ৰী থকা, ডিপ্ল'মা থাকে, তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব পাৰিব। আপোনাৰ নিজৰ থাকিলে নিজে এপ্লাই কৰিব পাৰিব। ধন্যবাদ বন্ধুসকল।